Hey guys, ইয়াৰ আগৰ ভিডিঅ'টো সকলোৱে দেখিছিলে যে আমি দিছামুখৰ মিচিং আক লগ কৰিছিলোঁ আৰু তেওঁৰ পৰা বহুত কথা আমি শিকিলোঁ আৰু এজন ডাঙৰ ইউটিউবাৰ লগ কৰিলে বহুত কথা শিকিব পাৰি আৰু আপোনালোকে যদি আপোনালোকৰ ওচৰৰ পাজে কোনোবা এক্সপিৰিয়েঞ্চ ইউটিউবাৰ আছে তেওঁলোকক লগ কৰক আৰু বহুত কথা শিকিব পাৰিব জানিব পাৰিব আৰু কেনেকৈ ছাকচেছ হয় ইউটিউবাৰ সেইটো জানিব পাৰিব আমি মিচিং আক লগ কৰি সেইদিনাখন বহুত শিকিলোঁ আৰু সেইদিনাখন আমি তেওঁক সুধিলোঁ যে ইউটিউবত কিমান ইনকাম কৰিব পাৰি আৰু তেওঁ যিটো ইনকাম তেওঁ বৰ্তমান 100K ওচৰা-ওচৰি ছাবস্ক্ৰাইবাৰ আছে ব'লক এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাব কিমান তেওঁ মন্থলি ইনকাম কৰে সকলোবোৰ এই ভিডিঅ'টো চাবলৈ পাব আপোনালোকে তো ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া ৰঞ্জুদাৰ লগত আমি নৈ পাৰলৈ আহিছোঁ আৰু নৈ পাৰত আহি পিনে এতিয়া ৰঞ্জুদাই ক'ব তেওঁ ইউটিউবৰ লাইফৰ বিষয়ে তেওঁ কেনেকৈ আৰম্ভ কৰিলে সকলোবোৰ ক'ব এতিয়া কওকচোন আৰম্ভ কেতিয়াবা হ'ল আপোনাৰ ইউটিউব আৰম্ভ বুলি ক'লে আজি এবছৰ হ'ব হৈছে মোৰ জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰা জানুৱাৰীৰ পৰা গৈ এতিয়া লাষ্ট ডিচেম্বৰ পাইছোঁহি আজি কেই তাৰিখ 23 তাৰিখ না আজি 23 তাৰিখ আৰু 7 দিন আছে গোটেই বছৰটো মই গোটেই আমাৰ মিচিং এৰিয়া যিমান আছে গৈ ভিডিঅ' বনালোঁ তেনেকৈ মোৰ ইউটিউব জাৰ্ণি ষ্টাৰ্ট হ'ল আৰু 1 লাখো হ'ব হৈ গ'ল এটা ছাবস্ক্ৰাইবাৰ 1 লাখ মানুহ গোট খাব লৈছে মোৰ চেনেলত ভাল লাগিছে আগতীয়াকৈ কংগ্ৰেচুলেশ্যন আগতে দি দিছোঁ আগতীয়াকৈ হ'বই আৰু বেছি দিন নাই এই ডিচেম্বৰতে হৈ যাব পাৰে যদি হয় 100K হয় তোমাক ফোন কৰি মই ঠিক আছে আচ্ছা মই ৰঞ্জু মিৰিদাৰ কথা এটা কথা কৈ দিছোঁ যে দাদাই বহুত জেগা ঘূৰিছে অসমৰ তথা গোটেই নৰ্থ ইষ্টত ঘূৰিছে আৰু দাদা অলপ কৈ দিয়কচোন আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা গোটেই অসম আৰু নৰ্থ ইষ্ট ঘূৰি নৰ্থ ইষ্ট বুলি ক'বলৈ অকল অসম আৰু অৰুণাচলে গৈছোঁ বাকী জেগাত যোৱা হোৱা নাই যাব মন আছে যাম আগতে ছিকিম গৈছোঁ কিন্তু ভিডিঅ' চিডিঅ' ইমান কৰা নাই তো এতিয়া মই অকল আমাৰ মিচিং কমিউনিটিৰ কথা ক'ম ইয়াত মই যিমান আমাৰ শদিয়াৰ পৰা ভৰলিলৈকে জীয়া ভৰলি আমাৰ তেজপুৰ তিনিচুকীয়াৰ পৰা তেজপুৰলৈকে আমাৰ মিচিং কমিউনিটিটোৰ ভিতৰত আছে তো যিমান গাঁও আছে প্ৰায় জেগাতে গৈছোঁ আৰু তাত গৈ এই বছৰটোত 2020 চনটোত কৰোণা যিয়ে হৈছিলে মোৰ একো মতলব নাই জেগা ইমানেই ঘূৰিলোঁ ডিম্পুবোৰে যেনেকৈ জেগা গৈ আছে কিন্তু মই নিজৰ জেগাবিলাকত ঘূৰিলোঁ তো তেনেকৈ ঘূৰি বহুত জেগা ফুৰিলোঁ আৰু বহুত মৰম পালোঁ ক'ব নোৱাৰি ইয়াৰ বিষয়ে 2020 চনটো মোৰ কাৰণে বহুত ডাঙৰ এটা মেমৰিজ থাকি যাব এটা নিজৰ যোনটো প্ৰজেক্ট হিচাপে কৰিছিলোঁ এই প্ৰজেক্টটোত গোটেই লাইফ টাইম থাকি যাব আৰু মোৰ কাৰণে আৰু আপোনাৰ লাইফৰ বেষ্ট এক্সপিৰিয়েঞ্চটো কৈ দিয়ক আমাক এক্সপিৰিয়েঞ্চ ক'বলৈ যোনটো এতিয়া ফিল কৰোঁ ন মই এতিয়া 1 লাখ মোৰ চেনেলটোত 1 লাখ মানুহ গোট খাব হৈ গ'ল এই 1 লাখ মানুহ যে মই গোট খোৱালোঁ বছৰটোৰ ভিতৰত 2020 চনটোত তো ভাল লাগে আমাৰ মিচিং কমিউনিটি মই ভবা নাছিলোঁ ইমান মানুহ গোট খাব ইমান ৰেছপন্স দিব ইমান মানুহে চাব মোৰ ভিডিঅ' কিন্তু যোনটো এটা পজিটিভ ভাইবছ লৈ মেলি কৰিলোঁ যিমান পাৰোঁ মই যি পাৰোঁ কৰিলোঁ তেনেকৈ মানুহে মোক ভালো পালে এতিয়ালৈকে মানুহ মোক বহুত মৰম কৰে গাঁৱত গ'লে কিমান মৰম কৰে মোৰ ভিডিঅ'বিলাকত গ'লে দেখিব তাত কিমান গামোচা চামোচা পিন্ধাই বেলেগ ইউটিউবাৰে কিমান মৰম পাইছে নাজানো কিন্তু মই যোনটো পাইছোঁ মই ভাষাৰে বুজাব নোৱাৰোঁ আৰু আপোনাৰ নেক্সট প্ৰজেক্ট কি আছে আপুনি নেক্সট প্ৰজেক্ট মানে মোৰ কাইলৈ গোলাঘাট যাম লাষ্ট এতিয়া মোৰ মোৰ যোনটো ফিল না মই গাঁওবিলাকত ফুৰি আছোঁ জেগা চাই আছোঁ তেনেকৈ এতিয়া অকল গোলাঘাট আছে গোলাঘাটত গৈ আহিলে মোৰ অলমষ্ট এই মানে ডিচেম্বৰৰ ভিতৰতে কাইলৈ যাম 4 দিনৰ প্লেনিং আছে তাত গৈ ভিডিঅ' কৰি আহিম যিমান আমাৰ মিচিং এৰিয়া আছে দেখাম কাজিৰঙা যাম তো সেইটোৱে আৰু সেই বছৰটোত লাষ্ট প্লেনিং এইটোৱে তাৰপিছত 2021 চনত কি কৰিম এইটো আপডেট অহা নাই এতিয়ালৈকে মাইণ্ডতো অহা নাই আহিলে জনাম মই ইউটিউবৰ আপোনাৰ প্ৰিয় যদি অসমৰ বুলি কওঁ এতিয়া অসমৰ সকলোৱে ভাল পায় ডিম্পু বৰুৱা আৰু ভাৰতৰ ভিতৰত ভাৰতৰ ভিতৰততো বহুত তেনেকুৱা আছে মুম্বাইকাৰ নিখিল না চাইছিলোঁ আগতে এতিয়া ইমান চোৱা নাই অকল এতিয়া মই ডিম্পু বৰুৱা চাওঁ আৰু ভাল লাগে আপোনাক কি বেলেগৰ ইমান চাই আপোনাক কোনটো বস্তু ডিম্পু বৰুৱা আটাইতকৈ বেছি ভাল লাগে আপোনাৰ চিম্পলনেছ আৰু যোনটো স্পীড না ভিডিঅ' কৰাৰ যোনটো ইনফৰ্মেটিভ এটা ভিডিঅ' কিমান স্পীডত সোনকালে মানুহক জনাব পাৰে এই যোনটো আমি যে সকলোৱে ভিডিঅ' বনায় কিন্তু কিছুমান ভিডিঅ' কেতিয়াবা বৰিং লাগি যায় কিন্তু ডিম্পু বৰুৱাৰ ভিডিঅ'ত মানে বৰিং নাথাকে ফিলটো নাথাকে মানে তাৰ যোনটো কথা কোৱা ষ্টাইল লেংগুৱেজৰ কথা নকওঁ লেংগুৱেজটো অলপ তেওঁলোকৰ বেলেগ হয় তথাপিও যোনটো স্পীডত যোনটো কথা কয় যেনেকৈ বস্তুবিলাক এণ্টাৰটেইন কৰে সেই বস্তুবিলাক বহুত মানে শিকিব লগা মানে স্পীড এজ এ ব্লগাৰ হিচাপে যদি মই কওঁ ইউটিউবত বেষ্ট ডিম্পু বৰুৱা এজ এ চিম্পল যেনেকৈ ইউটিউবাৰ এটা ব্লগাৰ হ'ব লাগে না ডিম্পু বৰুৱা এক্সাম্পল আৰু যিখিনি নতুনকৈ ইউটিউবলৈ আহিছে তেওঁলোকক আপুনি কি ক'ব
ক'বলৈ কি আছে আপোনাৰ? ক'বলৈ কি আছে সেইটোতো এটা কিছুমানৰ কাৰণে এটা কেৰিয়াৰ বনাব বিচাৰে, কিছুমানে এইটো জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে, এটা সময়ৰ কাৰণে। মই যেনেকৈ এটা প্ৰজেক্ট হিচাপে কৰিলোঁ, মই এটা ইউটিউবাৰ হিচাপে কৰা নাই, সেইটো মই প্ৰজেক্ট হিচাপে কৰিলোঁ, য'ত মই এবছৰ মই জব এৰি মেলি সেইটো কাম কৰিছিলোঁ। তো এবছৰ মই ঘূৰিম, এটা ডেকা হৈ থাকোঁতে মোৰ টাইম আছে, সেইকাৰণে মই যিমান মিচিং এৰিয়া আছে, আমাৰ মিচিং সমাজত তেনেকুৱা নাছিলে, তো সেইকাৰণে মই ভাবিলোঁ যে মই কৰোঁ, যি পাৰোঁ কৰি দেখাম। তেনেকৈ কৰি কৰি বছৰটো অলমষ্ট শেষ হ'বই হৈ গ'ল, আৰু মোৰ প্ৰজেক্টটো শেষ হ'ব লৈছে। তো যদি ইউটিউবাৰ হিচাপে কেৰিয়াৰ বনাব বিচাৰে, কেৰিয়াৰো বনাব পাৰি। যেনেকৈ এক্সাম্পল হ'ল ডিম্পু বৰুৱা, এটা ডিম্পু বৰুৱা ভাল ইনকাম আহে ইউটিউবৰ পৰা। মই ইউটিউবাৰ গম পাওঁ যে কিমান সেইটো ভিউছত কিমান ইনকাম আহিব। তো তেনেকৈ যদি ভাবে কেৰিয়াৰ হিচাপে ল'ব পাৰে। আজিকালিতো বহুত প্ৰাইভেট জব আছে, কিন্তু প্ৰাইভেট জব এইটো এটা প্ৰাইভেট জব নিচিনাই ইউটিউবটো, য'ত কোম্পেনীয়ে মানে ইউটিউবে তাৰপৰা পলিচি দি থাকিব, এই পলিচি মতে মানি ভিডিঅ' দি থকা চলি থাকিব, তেনেকৈ ইনকামো আহি থাকিব। কিন্তু এটা ভাল ৱেট কৰিব লাগিব, পজিটিভ ভাইবছ থাকিব লাগিব, য'ত মানে এনেই যি টি কৰি নাথাকি তুমি কিবা এটা কৰিছা ভাল বা এণ্টাৰটেইন কৰিছা, তেনেকৈ চলি যাব। আপোনাৰ এনেই ইনকমটো ক'ব নেকি? ইনকমটো কিমান হয়? ইনকাম মানে চলিবলৈ হয়, মোৰ ইমানো বহুত বেছি নাহে, ইমানো কমো নাহে। মাহত যোনটো আহিব লাগে, যে যোনটো এক্সপেক্টেশ্যন থাকে, এক্সপেক্টেশ্যন মতে এতিয়া আহি আছে, তেনেকৈ চলি গৈ আছোঁ। এতিয়া কেনেকৈ ক'ব কি কিনিব পাৰিব মান্থলি ইনকামটো আপুনি কি কিনিব পাৰিব? মান্থলি ইনকামৰ পৰা ভাল মোবাইল এটা কিনিব পাৰোঁ। ভাল মিনছ যেনেকৈ OnePlus মোবাইলবিলাক আজিকালি, আৰু চবচে কমি আইফোন এটা কিনিব পাৰোঁ। তো আজি কম দামৰ। আজি মিলিদা গম পোৱা গ'ল যে কিমান ইনকম হ'ল। আজি প্ৰথমবাৰ কৈছে নে আপুনি ইনকমটো? মই কোৱা নাই ক'তো কোৱা নাই, আজি প্ৰথমবাৰ কৈছে, আৰু আজি ৰিভিল হৈ গ'ল। আৰু মই ইমান শ্বেয়াৰো কৰা নাই, আজি ভাইটিহঁত আহিছে কাৰণে মন গ'ল শ্বেয়াৰ কৰিবলৈ, শ্বেয়াৰ কৰি দিছোঁ, আৰু বেয়া নাপাব। আৰু ধন্যবাদ আমাক ইমান সময় দিয়াৰ কাৰণে। আজি আৰু ভাল লাগিলে। আৰু ভাইটিকেইটা ইমান চেষ্টা কৰিছে, এতিয়াতো পঢ়ি আছে, পঢ়ি থকা সময়তে যে ইউটিউবত আহিব বিচাৰিছে, তো সকলোৱে ছাপোৰ্ট কৰিব লাগে। ছাপোৰ্ট ইন দ্য চেন্স মানে ইহঁতৰ কাম দেখি, আৰু ছাপোৰ্ট এইকাৰণেই কৰিব লাগে, যেতিয়া মানুহ এটা ছাপোৰ্ট পায়, তেতিয়া ৰেছপনচিবিলিটিত মানে কাম কৰিবলৈ সাহস পায়। এটা ছাবস্ক্ৰাইবাৰ যদি বাঢ়ি যায়, তোমাৰ ৰেছপনচিবিলিটি আহিব, আৰু ভাল ভাল ভিডিঅ' দিব লাগিব। তেনেকৈ আৰু সকলোৱে ছাপোৰ্ট কৰক। আৰু মিচিং আও চেনেলৰ পৰা, মোৰ চেনেলৰ পৰা যোনে যোনে চাই আছে, সকলোকে ইয়াৰ পৰাই ৰিকুৱেষ্ট, ছাবস্ক্ৰাইব কৰি দিয়া, যিমান পাৰে ভাল ভিডিঅ' বনাব, আৰু কৰি যোৱা। বেষ্ট অফ লাক, তোমাৰো দায়িত্ব আছে ভাল ভাল ভিডিঅ' দিয়া, আৰু মানুহক এণ্টাৰটেইন কৰা, ইনফৰ্মেশ্যন দিয়া, এণ্ড অল দি বেষ্ট। থেংক ইউ মোক লগ কৰিব অহাৰ কাৰণে। কিবা এটা স্পেচিয়েল ফিল হৈছে মোক যে লগ কৰিব আহিলে। কিমান মোৰ ভিডিঅ' চাই বুজি পাই নাজানো, কিন্তু মোক লগ কৰিব আহিলে, দিচাংমুখ চাব আহিলে। এই ৰিজৰ্ট আছে, নতুন ৰিজৰ্ট বনাইছে, ইয়াতে লগ ধৰিলোঁ, আৰু কিবা কিবি খাম। হয়, ইয়াৰ পিছত কিবা কিবি খাবলৈ যাম আমি। তো এইটোৱে আছিলে মিচিং গাঁৱৰ লগত আমাৰ ভিডিঅ', আৰু আমি আশা কৰিছোঁ যে মিচিং গাঁও সোনকালে 100K ছাবস্ক্ৰাইবাৰ হৈ যাওক। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব।